Hello guys, welcome to my YouTube channel. আৰু আজি ভ্লগটো আমি য'ত ভূতৰ শ্বৰ্ট ফিল্মখন শ্বুটিং কৰি আছোঁ তাৰ পৰা আৰম্ভ কৰিলোঁ আৰু আপোনালোকক দুটা সৰু সুৰা শ্বট দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু কেনেকুৱা কি হয় গম পাব। আৰু মই এই কেতিয়াবা আহি পাইছোঁ, বৰ্তমান এটা চলি আহিব নাই, চবকে ৰখি আছোঁ আৰু টাইমটো আমাৰ অলপ খেলি মেলি হ'ল, টাইম অলপ আগতে আছিল আৰু আমি ইয়াতে শ্বুটিং কৰি আছোঁ আৰু আপোনালোকক শ্বুটিং কিছু দেখাম গাইছ। আৰু আমাৰ মেইন ভূতৰ শ্বুটিং এই ঘৰটোত, এটা ভাঙা চিঙা ঘৰ, টিং চিং ওপৰত নাই, জংঘল হৈ আছে। ৰাতি হ'লে ভাল লাগিব। আপোনালোকক দুটা শ্বট দেখুৱাই আছোঁ আমি অলপ পিছত, কিছু সময় আপোনালোকক অপেক্ষা কৰক, চাই যাব। গাইছ আৰু ভিডিঅ' শ্বুটিং কৰি থাকোঁতে ৰাতি হ'ল আৰু বহুত লাইটৰ প্ৰয়োজন হ'ল, সেইকাৰণে তার কম আছিল, টান নিব আহিলোঁ যিটো ঘৰত আৰু সেইফালে ঘৰত কৈছে টাৰ আনব আৰু ইয়াক ৰখি আছোঁ আৰু যাই লাইট চাইট লগাই পেলাই আপোনালোকক কি শ্বুটিং কৰোঁ দেখি আছোঁ, চাই থাকক। অলপমান দিবি একদম লাষ্টত কমেডি, নহলে লাষ্টত যাই কিনে কমেডি হৈ যাব এইখান। সেই চিআইডি খানত দলে এতিয়া কমেডি হ'ব লাগে, তাকে বেতে বাধা বাঢ়িছে কমেডি হয় নেকি।